Yes guys, finally TVS dealer bike लो जाम सब ठीक है से एकदम मस्त। ये देखो गाइस रुस्तम आरटीआर का बाइक। अभी देखो बिंगो का प्यार देखो। पहले तो बहुत भूकी आছিলে বোলো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো বাৰু আপোনালোকৰ আশীৰ্বাদত ভাতে মাংস খাই। তো গাইছ আৰু আজিৰ ভিডিঅ'টো একেবাৰে খোৱা টেবুলৰ পৰা আৰম্ভ কৰিছো। হেনা ৰাতিপুৱাৰ খোৱা বোৱা ৰাতিপুৱাৰ মৰ্ণিং ডিউটি কৰা হৈ গ'ল, মুখ হাত ধুই চুই একদম পুৰা ফ্ৰেছ হৈ গ'ল। এতিয়া বাৰু অফিচৰ ফালে যাবলৈ লাগে আৰু এজাগাত যাবলৈ আছে। ক'ত যাবলৈ জাগাত গৈ আছো আপোনালোকক দেখাইছো বাৰু। সোনকালে গৈ খাই লওঁ। এনা আজি আছে আমাৰ খানিত মানে আজি মেগী বইল একদম নৰ্মেলি নিমখ আৰু হালধি আৰু মছলা দি একেবাৰে নৰ্মেলি বনাইছো, বিনা তেল দি অলপ পানী দি দিছো। একদম মজাকে চিম্পলি ৰাতিপুৱা বেছি তেল মছলা খোৱাটো ভাল নহয়। তো সোনকালে বইল কৰি কিনে খাই কিনে আজি দিনৰ আৰম্ভটো কৰি দিম আৰু দেই। জলদিছে খাই লওঁ। या गाइस फाइनली खवाब हो गल মানে আজি দিনৰ শুরুবাত মানে দিনৰ আৰম্ভ কৰিব পাৰি। হে পাব্লিক, ইটস মি ৰুস্তম আৰটিআৰ, ওয়েলকাম বেক টু অনাদাৰ ইন্টাৰেষ্টিং আৰু এটা ডেইলি वाला ক্ৰেজি ব্লগ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। বলক আজিৰ দিনটো কেনেকুৱা যায়, কি কৰা যায় সকলোবোৰ দেখাই আছো। নিশ্চয় ভাল হলেতো ভাল হ'বই আৰু বেয়া হলেতো আপোনালোকে নিশ্চয় দেখাই পাব। গাইস বহুত দিনৰ পৰা দুবাৰমান কৈছিলে মানে হোটেলৱালা মানুহজন মানে চিনাকি হয়, দাদা নিচিনা হয়। তো বহুতবাৰ ইনভাইট কৰিছে। আজি মানে হোটেল এটা অপেনিং আছিলে বুলি কৈছে। চাও কি হয়, লাজো লাগে নহয় এনেকা জাগাত যাবলৈ, মোৰ বেয়া চৰম লাগে। দুবাৰমান মাতিছে। তো এষাৰ কথা আছিলে, অসমীয়াত এষাৰ কথা আছিলে, মাতিলে ৰণলৈও যাব লাগে, নামাতিলে ভোজলৈও যাব নালাগে। মাতিছে এতিয়া ভোজলৈ মাতিছে বাৰু, যাওঁ নে নাযাওঁ ঠিক নাই। যদি যাওঁ তেনেহ'লে নিশ্চয় দেখাম। লাজ লাগে মোৰ মেইন কথা, বহুত চৰম লাগে। এতিয়ালৈকে আই থিংক হৈয়ে গ'ল চাগে, এতিয়ালৈকে অপেনিং হৈ গ'ল চাগে। এণ্ড কেনেকুৱা বনাইছে ডেকৰেশ্যন, সেইদিনাখনতো ভাঙা চিঙা দেখা পাইছিলে, এতিয়া পুৰা মজাকে বনাই ল'লে চাগে। তো বলকচোন অফিচৰ যোৱাৰ একবাৰ এক ৰাউণ্ড মাৰি যাম, ইফালে পৰাই যাম যিহেতু। গাইছ অফিচৰ প্ৰাংগণত আহি পালো। গাইছ কিনো কম, গৈছিল যাম বুলি ভাবিছিলো, আধা ৰাস্তাত গৈ পালো, দেখিছো ইমান মানুহ। অপেনিং অলৰেডি হৈ গ'ল। বেয়া চৰম খালো মই, মানে লাজ লাগিলে মোৰ যাবলৈ। তো যোৱাতে মই দেখাই যাম হোটেলটো কোনখন ক'ত খুলিছে। তো যিকেইদিনক এতিয়া নোসোমালো আৰু দেই, খাবলৈ মিঠাইছিলে, পিছত লাহেকে যাম আৰু। তো এতিয়া ফাইনেলি আহি পালো অফিচৰ প্ৰাংগণত, মানে অফিচৰ সন্মুখত। অলপ ভিতৰৰ ফালে যাওঁ আৰু কাম চাম কৰোঁ আৰু অলপ। ফাইনেলি আহি পাই গ'লো অফিচলৈ। এণ্ড ইফালে আমাৰ নাজিকা তাতে বহি আছে, এইফালে বাইদেউ আকৌ চেম জেগাত। অ' বাইদেউ আজিও চাই দিয়কচোন ধুনীয়াকৈ ওচৰৰ পৰা দেখাম। যিহেতু আইফোন লগত ভিডিঅ' বনাইছোঁ। এণ্ড মানে এতিয়ালৈকে লিষ্টটো দিয়া নাই ন, মোবাইল চলাই আছে, ইফালে মোবাইল চলাইছে। এতিয়া কাম চাম একো হোৱা নাই। আজি ধুনীয়া লাগিছে, হ'ব দিয়ক, আপোনাকো ধুনীয়া লাগিছে। তো কলিং চেণ্টাৰত লাগি আছোঁ। তো ইফালেও লাগি আছে। এণ্ড ইফালে বাইদেউৰ ঘৰৰ পৰা আজি মানে লেচু লৈ আহিছিলে দেই, একদম ঘৰৰ। চবক ভগাই দিয়া হৈ গ'ল, চাহ এতিয়া খালে। আমাৰ এতিয়া ইমানটো বাচি আছে, আমি খাই আছোঁ বাচ্ছা কুচা জবিহে। ইফালে আহি গ'ল আমাৰ আৰু এটা বাইদেউ, যদি বা খাই লওক আৰু খাম আৰু। কিন্তু লেচুটো মিঠা আছে দেই, চব ঘৰকা লেচু। খাই দিওঁ দিয়ক। এনেকুৱা কোনোবা লেচু খায় নেকি? খাবলৈ নাজানে। লেচু খালে বোলে এনেকৈ খাব লাগে। চাওক কি চাই আছে, খাব নেকি? মোবাইল দে। এনেও জানে আপোনাৰ মোবাইল ইমান ক'ব নালাগে, হ'ব আৰু একেবাৰে। চ' গাইজ অলপ বহি আহিলোঁ। এণ্ড এতিয়া অলপ 1:30মান বাজিছে। তো গাইজ আচানক মানে মোৰ একাউণ্টত 10 লাখ টকা ক'ৰবাৰ পৰা সোমাই আহিলে। তো ভাবিছোঁ এতিয়া TVS ডিলাৰত যাওঁ, বাইক এটা কিনি লৈ আহোঁ। তো বলক যাওঁ আৰু এতিয়া ইয়াৰ পৰা অ'টোৰ লগত যাব লাগিব। চব মানে চাই আহোঁগৈ কেনেকুৱা কিমান টকা লয় চাওঁগৈ আৰু। একদম মজা একদম বাইক এটা ল'ম বুলি ভাবিছোঁ আৰু। বলক গৈ আছোঁ আৰু কিমান দূৰ খোজকাঢ়ি যাম, আগতে বাৰু বাইক লগত আহিম। য়েছ গাইজ ফাইনেলি TVS ডিলাৰ আহি পাই গ'লো, বাইক ল'বলৈ যাম বুলি ভাবিছে নেকি? লোকৰ বাইক দাদা এজনে মানে ছাৰ্ভিচিং কৰিব দিছে গাড়ীটো। সি গুচি গ'ল মানে অলপ বাহিৰৰ ফালে কালেকশ্যনৰ কাৰণে। তো ভাবিছোঁ মোক লৈ যাবলৈ দিছে। তো যেতিয়ালৈকে নাহে তেতিয়া মোৰ লগত থাকিব আৰু। তাকে আহি গ'লোঁ ছাৰ্ভিচিং কৰিবলৈ, গাড়ীটো লৈ যাবলৈ। বলক বাইকৰ হওক লোকৰ গাড়ী হৈ বোলে মানে ছাৰ্ভিচিং কৰিবলৈ আহিছোঁ। কেতিয়াতো নিজৰ ছাৰ্ভিচিং কৰিব আহিম নহয়। তো পুৰা মজাকে ছাৰ্ভিচিং আমাৰতো হৈ গ'ল, ইফালে খাৰা হৈছে দেই। এণ্ড কিমান বিল হৈছে একো নাজানো, যে বিল চিল সুধি কিনে পে'মেণ্টটো দি কিনে যাম আৰু। এতিয়াতো লোকৰ গাড়ী মানে ছাৰ্ভিচিং কৰিব আহিছোঁ, ভৱিষ্যতত যদি নিজৰ গাড়ী থাকে তো মজাই লাগি যাব পুৰা মজা। অলপ চাই আহোঁ। ইমান পিছলন কাই কো হে বে? देखो TVS, यार सब आरटीआर सब मेरा ब्रांड का कंपनी है।
या गाइस फुल्ली सर्विसिंग पूरा सर्विस हो गया पूरा धुई जुई दिसे और एकदम पाम আছে নাই পাম চাব দিছিলো পিছত গালি খাম सब ठीक है एकदम मस्त ये देखो गाइस रुस्तम आरटीआर का बाइक लेट्स गो जाओ या गाइस फाइनली आহি পাই গলো বম ভুক লাগিছে বুলু ভাতটো খাইলো তাৰ পিছত এনে বাইকটো সঞ্জয় দিছে তো কাকো ৰিটাৰ্ণ থব যাব লাগিব বহুত দুখৰ কথা ই আহিলে ফোন কৰিব বুলি ক'লে তো আজি সবজি আছে আপোনাৰ কি ক'ব এটো খিৰা নেকি খিৰা আৰু আলু এন্ড হুকান মাছ ফ্ৰাই তো সোনকালে থুছিলো তাৰ পিছত দেখা যাব কি কৰা যায় কি কৰা নাযায় ফাইনলি গাইস যাবলৈ হৈ গল মালিকে বুলাবা आ गया তো চলো লেটস গো तो गाइस यार बाइक तो दी दिलु एंड माने जाते जाते भाबिलु भंटिक লৈ যাব লাগে বলে এতে দিল্লী মার্কেটত আছে তো বলক লৈ যাও বহুত দিনৰ পৰা এনে ওলাবলৈ পাইছো অলপ ভাল লাগিছে ফুৰিবলৈ দুপৰীয়া টাইমত মানে আবেলি টাইমত ভাল লাগে ফুৰি কিনে তো বলক অসমীয়া আইতা ঘৰত আছে বলে তো আইতা ঘৰত যাও ভন্টিটোক লৈ যাও খুচকাই লৈ যাম ইয়াৰ সঁচাকে তামোল নাখাই মই তো গাইস ফাইনালি আহি পাই গলো আইতা ঘৰত আইতা তামোল আৰু চাহ খাবলৈ দিছে আপোনালোকে জানে মই তামোলো নাখাও চাও নাখাও তাকে আৰু বহিলো তাৰপিছত ই ওলাই হলে যাম আৰু ন আইতা আমাৰ বিংগো তেৰে মেৰে ঐ অসভ্য কেলে ভুকি আছিল ইমান দেৰি ঐ এতিয়া চাওক এতিয়া নভুকে অথনৰ পৰা পুৰা ভুকি আছিলে পুৰা কিমান কিউট লাগিছে পলটো এই মুখে ভুকে খালি ন অসভ্য अभी देखो बिंगो का प्यार देखो पहले तो बहुत भुकी आছিলে এটো না ইমান ভুকি আছিলে না কি কম এতিয়া চাচোন এতিয়া চাইটা মুখৰ মাত নাই চাই ফালে চাইটো কোন হয় এফালে চা সো গাইস আই পাই গলো দোকানত এন্ড গাইস আপোনালোকে নিশ্চয় জানে ইন্ডিয়াত বিজিএমআই আনবেন হৈ গল আৰু কিন্তু বহুতৰে ওপেন হোৱা নাই চাগে মই আজি আপোনালোকক টেকনিক্যালি শিকাই দিম ব্লক কেনেকা ওপেন কৰিব লাগে মই ওপেন কৰি আছো আপোনালোকক ওপেন কৰি দেখাইছো ঠিক আছে বেছি সময় নষ্ট নকৰি একদম সিম্পল সে কম আপোনালোকে বিজিএমআই অন কৰিবলৈ প্ৰথমতে কি কৰিব লাগিব জানে টিপছটো হৈ গল আপোনালোকৰ যিটো আছে আপোনালোকৰ ডাটাটো চাই লওক ডাটাটো পুৰা অফ থাকিব লাগিব তাৰ পিছত আপোনালোকে বিজিএমআই টো অন কৰক ঠিক আছে লেটস গো বিজিএমআই অন কৰি আছো মই মজাকে एंड যিসকল বিজিএমআই লাভাৰ তো জলদি সে লাইক কৰি দিয়ক জিনজি একদম খেলি ভাল পায় আমি একেলগত খেলিম এতিয়া আৰামসে বিজিএমআইবোৰ খেলিব পাৰি কাৰণ বিজিএমআই ইণ্ডিয়াত টেম্পৰাৰী কাৰণে বৰ্তমান আনবেন হৈছে পুৰা আনবেন হোৱা নাই যদি সব ঠিকে থাকে তে আনবেন হৈ যাব পুৰা हाँ गाइस देखिছে ইয়াতে আহি গল অপশন এটা আপডেট এটো মাৰিব কৰিব নালাগে বাস সার্ভার ডিড নট রেসপন্ড প্লিজ রিটার্ন দ্য লবি এতিয়া কি কৰি দিব আপোনালোকে ডাটা অন কৰি দিব দেই यस डाटा অন কৰি দিব बस ये देखो ये निंजा टेक्निक यूज करिब आपनलोके निश्चय आपनलोके बीजीएमआई खेलिबले पारिबो ये तुम लोगों का आरटीआर भाई का वादा है फाइनली गाइस हकलुपुर खुआ बुआ हकलुपुर হৈ গল মানে আজিৰ দিনৰ ভাগ দৰৱালি বিজি লাইফ খতম হৈ গল মুৰু হুবলৈ হৈ গল খদাই নিচিনা কৈ আজি এখাৰ কথা কৈ দিও তো গাইস এটা কথা মনত ৰাখিব এই পৃথিৱীখনত ডক্টৰ আৰু ইঞ্জিনিয়াৰে একমাত্ৰ সুখী মানুহ নহয় এই পৃথিৱীখনৰ সফলতা লাভ কৰিবলৈ 90% মাৰ্কৰ প্ৰয়োজন নাই একাগ্ৰতা নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক সুফল লাভ কৰিবই মানে সফলতা লাভ কৰিবই আৰু সুখীও হ'বই তো গাইস यार কাইলৈ যদি দিনটো ভালকে যায় তাৰে কামনা কৰি আজিলৈ দিলে গুড নাইট শুভৰাত্ৰি এনেকৈ মৰম সাপোৰ্টবোৰ বনাই ৰাখিব নিশ্চয় আগলৈ বহুত ভাল কন্টেন্ট দিবলৈ আপোনালোকক চেষ্টা কৰিম লাভ ইউ গাইস বাই